আগত পুলিচ চেকিং আছে দেখোন। তোমাৰ কাগজপত্ৰ ঠিকে আছেনে দেউতা? আছে সব কাগজপত্ৰ ঠিকে আছে। হয় কওকচোন, আপোনাৰ গাড়ীৰ কাগজপত্ৰবিলাক দেখুৱাওক। এয়া চাওক ছাৰ, কাগজপত্ৰবিলাক বাৰু ঠিকে আছে। ঠিক আছে যাওক আপুনি। ঠিক আছে ছাৰ। আজি বিহুৰ দিনাখনো বাৰু আপোনালোকে হেলমেট লাইচেন্স এইবোৰ ধৰিব লাগেনে? ইমান হাৰাশাস্তি আপোনালোকৰ পৰা। ইহঁতকেইটাৰ কি হ'ল আকৌ? বিহু বুলিও হেলমেট নিপিন্ধাকৈ বাৰু থাকেনে? হয় দেউতা, বিহু হ'লেও হেলমেট পিন্ধাটো জৰুৰী, কাৰণ দুৰ্ঘটনা কেতিয়া আহে কি ঠিক। ঠিকেই কৈছ তই। আজি সন্ধিয়া মই মোৰ নিজা গাড়ীখনেৰে টাউনৰ ফালে ওলাই গৈছিলোঁ, যিহেতু আজি বিহু। কিন্তু মই গৈ থাকোঁতে টাউনৰ মূল ৰাস্তাৰ কাষতে এটা ভিৰ দেখিলোঁ। মই গাড়ীখনৰ পৰা নামি গ'লোঁ আৰু তাত দেখিলোঁ যে এজন বাইক আৰোহী এটা ইলেক্ট্ৰিক পোষ্টত খুন্দা মাৰি এটা ছাইডে পৰি আছে আৰু অইনটো ছাইডে তেখেতৰ বাইকখনৰ সন্মুখ ভাগটো সম্পূৰ্ণৰূপে নষ্ট হৈ পৰি আছে। মানুহজনৰ মূৰত কোনো ধৰণৰ হেলমেট নাছিল, যাৰ বাবে তেখেতৰ মূৰত যথেষ্ট পৰিমাণে আঘাত পাইছিল আৰু তেখেতৰ মূৰৰ পৰা তেজ বৈ আছিল। তেতিয়া মোৰ আজিৰ দুপৰীয়াটোলৈ মনত পৰি গ'ল। সেই সময়ত মই মোৰ গাড়ীখনেৰে টাউনৰ ফালে আহি আছিলোঁ আৰু মোক পুলিচ চেকিঙত পুলিচে ৰখাইছিল। পুলিচে মোৰ কাগজ পত্ৰসমূহ চাই যাবলৈ দিয়াৰ সময়তে এজন বাইক আৰোহীকো তাত ৰখাইছিল। বাইক আৰোহীজনে তেওঁৰ কাগজ পত্ৰবিলাক দেখুৱাই থকাৰ মাজতে কৈছিল যে আজি বিহুৰ দিনাও আপোনালোকে বাৰু হেলমেট কাগজ পত্ৰ এইবিলাক চাব লাগেনে? ইমান হাৰাশাস্তি কৰে আমাক। মোৰ এই কথাখিনি সম্পূৰ্ণ মনত ভাহি উঠিছিল। মই ভাবিলোঁ আজি এই ধৰণৰ পুলিচ চেকিঙৰ ভয়তে বহুতে হেলমেট পিন্ধে, ছিট বেল্ট লগায়, আৰু তাৰ বাবেই চাগে আজি বহুতৰ জীৱন দুৰ্ঘটনাত পতিত হোৱাৰ পাছতো বাচি গৈছে। আজি সমূহ আৰক্ষীক মই ধন্যবাদ জনাইছোঁ। বিহু উৎসৱ আদি সকলোতে আপোনালোকে আমাৰ বাবে 24 ঘণ্টা কৰ্তব্য কৰিয়ে ৰৈছে। আজি আপোনালোকৰ বাবেই আমি ভালদৰে জীৱনটো কটাব পাৰিছোঁ। ধন্যবাদ আপোনালোকক। লগতে মই আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ, বাইক চলাওঁতে আপোনালোক সকলোৱে হেলমেট পৰিধান কৰক। ই হয়তো দুৰ্ঘটনাত পতিত হ'লেও আপোনাৰ জীৱনটো ৰক্ষা কৰিব পাৰে।